আমাৰ ঘৰৰ ওচৰত আহিছে আজি দুটা হাতী, আপোনালোকক দেখাই আছোঁ। হাতী চাবলৈ অহা মানুহ চব পুৰা তামাম মানুহ চবফালে ভৰ্তি হৈ আছে। যেনি তেনি মানুহ হৈ আছে। আমাৰ ওচৰৰ মানুহ ঘৰত সোমাইছে হাতী দুটা। ইয়াতে কিবা কিবি খাব দিছে এই দুটা হাতী দুটা। অলপ ওচৰৰ পৰা দেখাই আছোঁ আপোনালোকক, আৰু মানুহকেইটাৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম, ক'ৰ পৰা আহিছে কি কথা। কোন জেগাৰ পৰা আহিছে আপোনাৰ? আমি গোগাহাট কাজিৰঙা। গোগাহাট কাজিৰঙা ন? খোজকাঢ়ি এনেকৈ আহি আছে? এনেকৈ আছোঁ। অহাটো এতিয়া বান্দৰদোৱাৰ পৰা আহিছোঁ, গোগাহাট যাম। গোগাহাট যাব ন? হয়, গোগাহাট কাজিৰঙা যাম, খোজকাঢ়িয়ে যাম। আহি আছে বোকাঘাটৰ পৰা। দুইটা জুৰীয়া হাতী হয়, চাওক না কি ইমান ভাল লাগিছে দেখিবলৈ। এটা মাইকী হয়, এটা মতা হয়। ইমান তামাম ধুনীয়া লাগিছে দেখিবলৈ। দুইটা সমান হাতী, সমান চাইজৰ হয়। বান্দৰদোৱাৰ পৰা আহিছে বুলি কৈছে। এনেকৈ আহি আছে আৰু বোকাঘাট যাব। আমাৰ আজি ইয়াতে ৰাতি বান্ধিম বুলি কৈছে। ইয়াতে ৰাতি বান্ধিব ইয়াতে, আৰু ইয়াতে মানুহে চাহ তাহ দিছে, মানুহকেইজনে চাহ খাবৰ কাৰণে। অলপ চুই চাম। পইচা দে। চুই চালে পইচা দিব লাগিব বুলি কৈ আছে এজনে, সেইটো কাৰণে চুই চোৱা নাই। এজনকে চুই চাইছোঁ। ইয়াৰ পৰা যাবলৈ ওলাইছে এতিয়া। ইয়াতে বান্ধিব, আৰু কোনফালে যে আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ, দেখাম আপোনালোকক। এতিয়া আমাৰ বৰ্তাহঁতৰ ঘৰত যাব। দাদা ল'ৰাটো কিবা নিয়ম কৰিব নেকি, সৰু বাচ্চা হয়, হাতী তলেদি পাৰ কৰাব নেকি, সেইটো কাৰণে সিহঁতৰ ঘৰত গৈ আছে, আৰু চাউল তাউল কিবা খাব দিব। হৈ গ'ল আজৰি। এই চাউল তাউল খাব দিলে, ল'ৰাটোকো পাৰ কৰালে, মানুহটোক গামোচা দিছে, এনেকৈ কিবা কিবি দিছে আৰু। এতিয়া ইয়াৰ পৰা যাব বন্ধা জেগালৈ, য'ত বান্ধিব তালৈ যাব। আমিও যাম লগতে, ক'ত বান্ধিব কি কৰিব। আমাক খোৱাদৰ ঘৰতো কিবা কিবি খাব দিছিলে। প্ৰত্যেকজন মানুহৰ পদূলি মূৰতে এনেকৈ ৰখাই কিবা কিবি খাব দিছে। এতিয়া আমাৰ পদূলি মূৰত ৰখিবহি। আমাৰ মাহঁতে কিবা কিবি গোটাই ৰাখিছে দিবৰ কাৰণে, খোৱাবৰ কাৰণে। আমাৰ লিজাক হাতী তলেদি পাৰ কৰাম বুলি ভাবিছোঁ, বাবা তলেদি। অকণমান মানুহে কোৱা শুনো যে বেমাৰ আজাৰ ভাল হয়। আমাৰ লিজাক পাৰ কৰাইছে তলেদি। এক পাক হৈ গ'ল, এই 2 পাক 3 পাক ঘূৰাব। এই হৈ গ'ল 3 পাক। এনেকৈ কৰিলে বেমাৰ আজাৰ যায় বুলি কোৱা শুনিছোঁ গাৰ পৰা, সেইটো কাৰণে এনেকৈ অলপ কৰি দিছোঁ নিয়ম। চাউল তাউল খাব দিছোঁ হাতীকেইটা। হৈ গ'ল, এতিয়া ইয়াৰ পৰা যাব বন্ধা জেগালৈ। আজি আমাৰ ইয়াতে ৰাখিব। ক'ত বান্ধিব আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। যাম আমি LP স্কুলত বান্ধিব, আমাৰ ইয়াৰে স্কুলৰ ওচৰত। আপোনালোককো দেখাম। মোৰ আগে পিছে মানুহ চাওক না, তামাম মানুহ চব হাতী পাছে পাছে আহি আছে। য'ত বান্ধিব তালৈকে আহি আছে চব। পূৰা বহুত দিনৰ মূৰত আহিছে আমাৰ এইফালে হাতী, আৰু এনেকৈ জুৰীয়া হাতী দেখিবলৈ পোৱাটো অলপ টানেই। সেইটো কাৰণে পূৰা আগে পিছে পূৰা মানুহ। এইটো স্কুল, ইয়াতে বান্ধিব আজি হাতীকেইটা। ব'লক আমিও চাম ক'ত বান্ধে।
এখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আৰু এয়া আমাৰ স্কুলৰ ফিল্ডত পাই গ'লহি। এইখনেই হৈছে আমাৰ স্কুলখন। এইফালে ছাইডত আছে আপোনাৰ আম গছ কেইজোপামান ডাঙৰ ডাঙৰ, তাতে বান্ধিব। ইয়াতে আহি অকণমান ৰখাইছে। ইয়াতে মানুহ বহুত গোট খাই আছে চাবৰ কাৰণে, সেইটো কাৰণে এইকণতে অকণমান ৰাখিছে। এতিয়া বান্ধিবগৈ দুইটা নি, ক'ত বান্ধিব দেখাই আছোঁ। এইটো জেগাতে বান্ধিব আজি হাতীকেইটা। এইকেইটা আহি পাই গ'ল। হাতীকেইটা আমাৰ দুটা হয়, জুৰীয়া হাতী হয়, এটা মতা এটা মাইকী। চব বস্তুবোৰ হাতীকেইটা পিঠিতে বান্ধি লৈ আহিছে। এতিয়া খুলিছে, সেই বস্তুখিনি নমাইছে। এটা থাকে বস্তুবোৰ নমাইছে, নি বান্ধিবগৈ। মানুহ চাওক না, ইয়াতো তামাম মানুহ পূৰা ভৰ্তি হৈ আছে চবফালে মানুহ। আৰু পোৱালিবিলাকতো কুকুৰে এৰা নাই, আহি আছে জগতে, য'ৰ পৰা আহি আছে। আমাৰ গাঁৱত সোমোৱাৰ পৰা ধৰি চব কুকুৰে আহি আছে মানুহ। হাতী বন্ধা শিকলি যোনডাল কয়, এইডালেই হৈছে হাতী বন্ধা শিকলি, তামাম ডাঙৰ। এইডাল দি এতিয়া হাতী দুটা বান্ধিব। ইয়াতে গছৰ তলতে ইয়াতে বান্ধিব। এতিয়া এই ৰখাইছে, বান্ধিবৰ কাৰণে ৰখাইছে ইয়াতে। এতিয়া অকল মাইকী হাতীজনীহে বান্ধিছে, মতা হাতীটো বন্ধা নাই। মতা হাতীটো ওচৰৰ মানুহ কেইঘৰমানৰ পৰা আপোনাৰ কলগছ আনিব যাব। মাইকী হাতীটো যিহেতু এজনী গাভিনী হৈ আছে, সেইটো কাৰণে তাইক বৰকৈ কষ্ট দিয়া নাই। মতা হাতীটো গৈছে আনিবলৈ। মাইকীজনী ইয়াতে বান্ধি থৈছে। এইটো মতা হাতীটো কল লৈ আহি আছে, কলগছ ওচৰৰ মানুহ কেইঘৰমানৰ দিছে। যিহেতু হাতীকেইটা ইয়াত থাকিলে কিবা খোৱাব বোৱাব লাগিবই, সেইটো কাৰণে ওচৰৰ মানুহে যোনে যি পাৰে দিছে। আৰু এটা বাচ্চা আনিছে হাতী তলেদি পাৰ কৰাবলৈ, ওচৰৰে হয়। এনে কিবা কৰিলে সঁচাকৈ বেমাৰ আজাৰ ভাল হয় নেকি? আপোনালোকে কমেণ্ট কৰি জনাবচোন। গৈ পাওঁতে কিমান দিনমান লাগিব? ইয়াৰ পৰাই আহোঁতে আমাৰ 7 দিন লাগিছিল। এতিয়া কেইদিন লাগে? আহোঁতে 7 দিন লাগিছিল। 7 দিন লাগিছিলে। আহোঁতে খালী মানুহ আহিছিলে, হাতী লৈ আহিছিলে। হাতী লৈ আহিছিলে। এই হাতীজনী বৰ্তমান নতুনকৈ মালিকে কিনি আনিছে, নাৰায়ণপুৰ। মালিকৰ ঘৰ কোন জেগা? মালিকৰ ঘৰ বোকাখাট বহিখোৱা। বোকাখাট বহিখোৱা ন? বহিখোৱা। এইজনী হাতী কিনি আনিছে। এতিয়া আপোনালোক এনেকৈ ঘূৰি ইয়াৰ পৰা যাওঁতে 7 দিনমান লাগি যাব? লাগিব, হয়। 7-8 দিনমান লাগিব। 7-8 দিনমান লাগিব। এই খোৱা বোৱা এইবিলাকতো কষ্ট নাপায় চাগে? নাপায় মানে অকল অহা যোৱাৰ কাৰণে, গৈ থকাৰ কাৰণে গৰমত কষ্ট পায়। ৰাইজে মানে কল দিয়ে, চাউল দিয়ে, তেনেকৈ ধান দিয়ে, বিস্কুটো দিয়ে, গুৰো দিয়ে, ৰাইজে দিয়ে। আপোনাৰ ঘৰ কোন জেগা? মোৰ বোকাখাট বহিখোৱা। আপোনাৰ ঘৰ তাতেই ন? তাতে একে গাঁৱৰে। ঠিক আছে, আপোনালোক ইয়াতে থাকক, ৰাইজে কল চল দিব, দিছে, তেতিয়া সুবিধাও দিছে। আমাৰ ইয়াত একো অসুবিধা নাপায়, খোৱা বোৱাটো একো অসুবিধা নাপায়, ধুনীয়াকৈ খোৱা বোৱা কৰিব পাৰিব। আমাৰ গাঁৱৰ হয় মানস দাই কিবা এটা ক'ম বুলি কৈছে। মানে বিশেষকৈ বেলেগ কথা একো নাই, মইতো আছিলোঁ ঘৰতে, তো জাষ্ট আহিছোঁ ইয়াতে দেখিলোঁ যে আমি যিখন স্কুলতে LP স্কুল, আমি আগৰ দিনৰ পৰাই তো দেখিছিলোঁ, আমি সৰুতে দেখিছিলোঁ, কিন্তু আজি ডাঙৰ হৈ দেখি ভাল লাগিছে।
আৰু বহুত ভাল লাগিছে সকলোখিনি মানুহখিনি এতিয়াও একতা আছে আমিতো বাহিৰে থাকোঁ একতা আছে সেইটো কাৰণে ভাল লাগিছে তেখেতলোকৰ হাতী আমি এতিয়া সেৱা ল'বলৈ আহিছোঁ আৰু তেখেতে যদি পৰাপক্ষত যদি পাৰে যদি তেখেত দেখাব হয় আপোনালোকক দেখাইছোঁহে আৰু বাকীখিনিও দেখাবলৈ চেষ্টা কৰিম এতিয়া ময়ো অহা টাইম হৈ গ'ল আৰু মানুহকেইজনে অলপ ৰেষ্ট কৰিব গতিকে এতিয়া ঘৰত যাম চাগে ভাল লাগিলে আজি বহুত দিনৰ মূৰত এনেকৈ জুৰীয়া হাতী দেখি বহুত ভাল লাগিলে এতিয়া ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো লাইক কৰি দিব